কেঁচুৱা বনি গৈছে। অ' বেবী মানুহ ইয়ে কেঁচুৱা বনি গৈছে হয়, কেঁচুৱা বনি গৈছা হে। নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ দেই। আৰু এফালে আমাৰ বেটাই চাওকচোন কেনেকৈ কেঁচুৱা নিচিনা কৰি আছে। তাক মানে এনেকৈ বেবী মইনা বা কেঁচুৱা ককয় মাইনা বুলি ক'লে সি খুব ভাল পায় দেই। বেটাক গা পা ধুৱাই ধুনীয়াকৈ অলপ দেৰি বিচনাত মোবাইলটো দি বহাই ল'লোঁ। তাৰপিছত আমি মানে ৰেডি হ'লোঁ। মানে মইহে আজি ছোৱালীজনী নাই যোৱা, আৰু ক'ত গৈছোঁ কৈ আছোঁ বাৰু আপোনালোকক। আজি আকৌ ওলাইছোঁ এখন তুলনি বিয়া খাবলৈ আমাৰ গাঁৱতে, মানে সিটো মূৰত, মানে বাইপাছৰ ওচৰলৈ আহিছোঁ। আৰু এইফালে বেটা মই লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। ভণ্টিহঁতে আগবাঢ়িলে, কাৰণ সৰু ল'ৰাৰ লগত খোজকাঢ়িলে অকণমান লাহে লাহে যাবই লাগিব। আৰু আহি পাই গ'লোহি বিয়াঘৰ। পেণ্ডেলটো যে ইমান ডাঙৰকৈ বনাইছে নহয়, মানে একদম ভাল লাগি গৈছে দেই। আৰু আজি মানে বৰ ডাঙৰ কাম এটা কৰিলোঁ জানেনে। আজি মানে আমি বিয়ালৈ বহুত সোনকালে আহিলোঁ। আমি এনেকুৱা টাইমত মানে এদিনো আহি নাপাওঁ কাৰো বিয়াতে। আৰু কইনা গা ধুৱাই আছে। তাৰপিছত এইফালে আমি সোমাই গৈ অকণমান বহি ল'লোঁ। আৰু এইফালে আমাৰ ভণ্টিহঁতে বহি ল'লে। এইফালে আইসকল বহি আছে। কইনা গা ধুৱাই আছে যিহেতু, এতিয়ালৈকে অনা নাই। আৰু এইফালে শৰাই দি থৈছে। তাৰপিছত এতিয়া কইনা গা ধুৱাই আনি ইয়াতে বহাব। আৰু আলহীবোৰ আহিছে এজনী দুজনীকৈ, আমিও আহি পালোঁ। আৰু এইফালে ভাগিন ছোৱালীজনী চাওকচোন, চেলফি মাৰিছে বুলি একদম মানে কেমেৰাটোৰ ওচৰলৈ আহি দিছে। আৰু এইফালে ভণ্টি, তাই বোলে মোৰ ভিডিঅ' চাই খুব ভাল পায়, কৈ আছে মানে তুমি এনেকৈ বনাই থাকিবা, খুব ভালেই লাগে বুলি কৈছে। আৰু অলপ সময় বহাৰ পিছত আমি ভাত খাবলৈ আহিলোঁ। ভাত খাই উঠি আহি দেখিছোঁ কইনা আনিলেই। আৰু এইফালে বুকুচা লোৱাগৰাকীয়ে মানে কইনাক সজাই আছে খোলালৈ নিবৰ কাৰণে, মানে ভকতৰ ওচৰত সেৱা কৰিবলৈ নিবলৈ। তাৰপিছত তামোল এখন খাই ল'লোঁ। মানে ভাত খোৱাৰ পিছত যে তামোল এখন নাখালে একদম ভাল নালাগে দেই। তাৰপিছত এইফালে কইনা মাকে এতিয়া কইনা কোলা লোৱা পৰ্ব, এয়া দেখিছেনে, নিয়মখিনি কৰি আছে। অকণমান দেখাই দিছোঁ। আৰু এইফালে বাইদেউগৰাকীয়ে মানে কইনা মাকক কিবাকিবি লগাইছে আৰু দেই। বিয়াঘৰৰ পৰা আহি পাই অকণমান জিৰাই লৈছোঁ দেই। বহুতখিনি দূৰ খোজকাঢ়ি গ'লোঁ নহয়। আৰু যিহেতু দিন ছুটি, সেইকাৰণে আমি অলপ সোনকালে গ'লোঁ, নহ'লে আকৌ আহি পাওঁতে ৰাতি হৈ যাব বুলি। আৰু আহি পাই এয়া বেটীয়ে পাস্তা বনাইছিলে তাহাঁত দুটাৰ কাৰণে। আৰু বিচনাতে এয়া দেখিছেনে দেউতাকক কেনেকৈ মানে আমনি কৰি আছে শোৱা জেগাটোত। দেউতাকে কৈছে মানে মই শুই থকা সময়ত মানে বিচনালৈ কিয় আহিছ বুলি গালি দিছে। আৰু মানে অকলেতো ক'ৰবাত বহি থাকিব ভাল নালাগে, গোটেইকেইটা একেলগত থাকিহে ভাল লাগে দেই। আৰু আজি ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই সকলোকে।